নমস্কাৰ, মই বাবু বৰুৱা। বিশেষ কাৰণ এটাত আজি এই ভিডিঅ'টো কৰিলোঁ। আচলতে এজনী সৰু ছোৱালী, নাম জুলি ৰাণী কলিতা। তাই বিৰাট ডাঙৰ ৰোগ এটাত, দুৰাৰোগ্য ৰোগ, কৰ্কট ৰোগ বুলি যাক কয়, সেই ৰোগত ভুগি আছে। আৰু GMCHত তাই ভৰ্তি হৈ আছে। তাইৰ চিকিৎসাৰ কাৰণে, উন্নত চিকিৎসাৰ কাৰণে তাইক যথেষ্ট পৰিমাণত ধনৰ প্ৰয়োজন হৈছে। মই শুনিছোঁ তাইৰ 18 লাখ টকা দৰকাৰ হৈছে তাইৰ চিকিৎসাৰ নামত। ইতিমধ্যে পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ ঘৰ মাটি বিক্ৰী কৰিছে তাইৰ চিকিৎসাৰ নামত। এতিয়া আৰু তেওঁলোকৰ সামৰ্থ্য নোহোৱা হৈছে ছোৱালীজনীৰ চিকিৎসা কৰিবৰ কাৰণে। মই ছোৱালীজনীক লগ কৰিছোঁ। ছোৱালীজনীয়ে যথেষ্ট আশাবাদী যে ৰাইজে সহায় কৰিব আৰু তাই পুনৰ এটা জীৱন পাব। মই তাইক সান্তনা দি আহিছোঁ যে আমাৰ অসমৰ ৰাইজে তোমাৰ চিকিৎসাৰ নামত যি পইচা লাগে, যিখিনি পাৰে, যেনেকৈ পাৰে সহযোগ কৰিব আৰু তোমাৰ জীৱনটো তুমি ঘূৰাই পাবা, তুমি আকৌ হাঁহিব লাগিব। মই তেনেকৈ সকাহ দি আহিছোঁ। তো সমূহ ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে যিখিনি পাৰে, যোনে যেনেকৈ পাৰে, জুলি ৰাণী কলিতাৰ নামত অলপ সহায়ৰ হাত আগবঢ়ায়। এইখিনি ক্ষেত্ৰত মোক প্ৰতিবিম্ব লাইভে কৈছে যে বাবুদা এনেকৈ এটা লাইভ কৰক, মানে ভিডিঅ' এটা দিয়ক, আমি অসমৰ ৰাইজৰ ওচৰত এই ভিডিঅ'টো দিম। তো মই প্ৰতিবিম্ব লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মই শুনিবলৈ পোৱা মতে তেওঁলোকে বিভিন্ন ধৰণৰ শিল্পী হওক, বেলেগ বেলেগ ধৰণৰ মানুহৰ লগত যোগাযোগ কৰিছে তেওঁলোকে, যে তেনেকৈ জুলি ৰাণী কলিতাৰ চিকিৎসাৰ নামত তেওঁলোকে এনেকৈ ভিডিঅ' প্ৰস্তুত কৰিছে বা যোগাযোগ কৰিছে, যাতে অসমৰ ৰাইজে গম পায় আৰু অসমৰ ৰাইজে আগুৱাই আহে। অলপ মানৱীয়তাৰ খাতিৰত আমি কিছু অংশ হ'লেও, আমাৰ কিছু অংশ দি পেলাই এজন বা এজনী বা ছোৱালী আমি জীৱনটো দান দিব পাৰোঁ। তো সেই সমূহ ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে জুলি কলিতাৰ নামত কিছু হ'লেও, তাইৰ চিকিৎসাৰ নামত কিছু হ'লেও দান বৰঙণি আগবঢ়ায় আৰু তাই যাতে সোনকালে ভাল হয় তাৰে মই কামনা কৰিছোঁ। আৰু আপোনালোক সকলেও কামনা কৰক তাই যাতে সোনকালে আমাৰ মাজলৈ ঘূৰি আহে। ধন্যবাদ।